ভায়াত কি কৈছা? তহঁতক দেখো বৰ ফূৰ্তিত থকা যেন লাগছি। অ' কেছটো নগেন যেন পাইছে ভাই, মোকো কওচোন, শুনো দে ময়ো। অ' ভাই নকবি দে, এৰ আজি বিৰাট ফূৰ্তিয়ে, পুৱাৰ পৰা ই হাঁহিয়ে আছে। হা? পুৱাৰ পৰাই হাঁহি আছে? কিনো কয়ে? নাই নাই, তহঁতে মোক ক'বাই লাগব আজি, মই শুনিমহে আজি। কি হৈছে তহঁতৰ? ফূৰ্তি মানে কিনো কম তোক, হ'লেও কমে দে। আমাৰ যে কলেজত আজি নতুন মাষ্টৰনীটো যে আহিছে ক্লাছ কৰিবা, মাষ্টৰনীটো বৰ থকা দেখোন। বেটা তই মাষ্টৰনীকো চাবা নেৰা? থৌগা যদি থৌগা দে, কিনো হ'ল? ভাই, মাষ্টৰনীটো 1 লাখ ধৰি কিনে কি কৈছি জানা না? তইতো শুনা নাই। 1 লাখ ধৰবা কৈছি বাছা 3 তাৰিখে, তাকো আকলাই যাবা কৈছি। কিনো কয়ে? মাষ্টৰনী 1 লাখ ধৰিবা দিব? সঁচাই কৈছা না? মোৰ হ'লে বিশ্বাস হোৱা নাই দে ভাই। ভাই, তোক আৰু কি মিছা কথা ক'ব লগা আছে? সঁচাই কৈছো, বিদ্যা কচম। আমাৰ ঘৰত যে কলা দামৰিটো আছে, দামৰিটো দেখিছা না? সেই দামৰিটোৰ কচম, একদম সঁচাই কৈছি 1 লাখ ধৰিবা। ভাই, এলা কথা বাদ দিছোন। এতিয়া 3 তাৰিখে যে মোক মাতছি, ক'ত বা কি কৰিব লাগে? মোৰ এলাখান একো আইডিয়া নাই। তহঁতে এতিয়া মোক হেৰি কৰিব লাগব, সহায় কৰিব লাগব। ভাই, এলাখান সৰু কথা, ইমান চিন্তা কৰিছা তই? মই আছো না, মানুহে মোক লাভগুৰু বুলি জানে। তোক মই পুৰা একদম 100% হেল্প কৰিমেই। বনাই দিম তোক, একদম মই কৈছো না, তোক বনাই দিম, চিন্তা নকৰিবি তই। হয় নেকি? হ'ব দে, লাভগুৰু যেতিয়া মোৰ লগত আছা, মই আৰু টেনশ্যন নলওঁ দে। হ'ব দে। ভাই, এক যে সহায় কৰিম বুলি কৈছা, তই কিনো সহায় কৰিবি? পাৰবি না তই এনাই কৈছা? ভাই, চিন্তাই নকৰিবি, মই আছো তো। কিমানক আপি পতাই দিলো, আৰু এইটোতো মোৰ কাৰণে লাইট কেছ। এনাই কিছুমান টিপছ দিম তোক মই। 3 তাৰিখে তোক ইয়েছ দিব, আৰু কি কৰিব জানা না? 5 তাৰিখে তাই তোৰ লগত পলাই গুচি যাব। হা? সঁচা কৈছা না? পাগলা কৰি দিবি তই মোক। মিছা ক'ব লগা একো নাই, তই সুধি চাবি চবে ক'ব যা লাভগুৰু কি বস্তু। হ'ব দে ভাই, তই যি ক মই সেইমতে কৰিম দে ভাই। হ'ব দে ভাই, আজি গধূলা আহিবি ঘৰক লাগি, মই ঘৰতে থাকিম। তোক মই টিপছ কেইটা কৈ দিম দে, ক'ত কি কৰিব লাগে। এতিয়া তহঁতেও ঘৰত যা, ময়ো ঘৰত যাম। ভাই, তই ইয়াতে বঢ়িয়াকে বহি আছা, দে আইছো দে, কৈ ইতা মোক কি টিপছ দিম বুলি কৈছিলি নহয় তই? টিপছ মানে কি কৰিবি জানা না ভাই? অলপ বঢ়িয়াকে সাজি কাচি যাবি, গা চা ধুই যাবি তই। কলেজত দিনকে যা, গা চা নোধোৱাকে যা, তোৰ ওচৰত মানুহ যাব নোৱাৰি। চানগ্লাছ একযোৰা মাৰি যাবি, আৰু পইচা অলপ বেছিকৈ লৈ যাবি। তই ইমান চিপৰা, সেইকাৰণে তই আপি পতাব নোৱাৰা তই। কাঞ্চা হোটেলত যাবি, আৰু বঢ়িয়াকে চাওমিন তাওমিন খুৱাবি। বিল কিন্তু তয়ে দিবি, তাক দিবা নিদিবি। হ'ব দে ভাই, আৰু কিবা আছে না? একেলগে কওচোন কওঁ। বেলেগ একো কৰিব নালাগে যা, মই যি কৈছো সেইমতে কৰিবি। উল্টা পাল্টা কিন্তু নকৰিবি, চাবি আৰু উল্টা পাল্টা যদি কৰা ইবাৰো কিন্তু আপি নাপাইব। হ'ব দে, তই যি কৈছ তাকে কৰিম। হ'ব দে, উল্টা পাল্টা একো নকৰো দে এইবাৰ। মই যাং দে এতিয়া, তই থাক দে। বাইদেউ মাতছিল, আইছো দক, কেবা মাতছিল? তোমাক মই বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলো ৰবা, সেইকাৰণে মাতছো। বাইদেউ, ময়ো আপোনাক কথা এটা কম বুলি ভাবছিলে। হ'ব দে বাইদেউ, আগে আপুনিয়ে কওক। কথা মানে হেৰি তোমাক মই দেখা পালে কিবা মোৰ নিজৰ ভাইটিক লাগি মনত পৰি যায়। আজি যিহেতু 3 তাৰিখ ৰক্ষা বন্ধন, গতিকে তোমাক মই ৰাখি পিন্ধাম বুলি ভাবছো। তোমাৰ কিবা আপত্তি আছে নেকি? আপত্তি বাইদেউ নাই দিয়ক বাইদেউ, আপত্তি। হ'ব দে, আজিৰ পৰা তুমি মোৰ ভাইটি হলা। এতিয়া মই যাং দে, মোৰ বহুত কাম আছে, তুমি যাবা। চালা লাভগুৰিটো কৈছিল 3 তাৰিখে ইয়েছ দি 5 তাৰিখে বোলে মোৰ লগত পলাই যাব। এতিয়া দেখোন মোক দেখোন ভাই বনালাক।